বৰফ আমি তিনিটা ভাগত লওঁ প্ৰথম আপোনাৰ শৈশৱ আৰু শিল্প চৰ্চা তাৰপিছত লওঁ আপোনাৰ একাডেমিকেলি শিল্প চৰ্চাৰ ক্ষেত্ৰখনত তাৰপিছত লওঁ বৰ্তমান আমি শিল্পী পদ্মশ্ৰী বঁটা প্ৰাপক শিল্পী আন্তঃৰাষ্ট্ৰীয় পৰীক্ষাত শিল্পী তিনিটা ভাগত লওঁ ছাৰ এতিয়া আমি প্ৰথমে আকৌ সুধিব খুজিছোঁ শিল্প চৰ্চাৰ ক্ষেত্ৰখনত অনুপ্ৰেৰণা লাভ কৰোঁতে আপোনাৰ আঁৰৰ ব্যক্তি বা আপোনাৰ পৰিৱেশ সন্দৰ্ভত আপুনি অকণমান কওক ছাৰ কোনটো বিষয় ক'লে যিটো আপুনি মানে যাৰ পৰা প্ৰেৰণাটো কেনেকৈ পালে কিমান বয়সৰ পৰা মোৰ মুখা শিল্পৰ প্ৰেৰণা আৰু মুখা শিল্পৰ লগত জড়িত এই গোটেই কথাখিনি মোৰ শৈশৱকালটো 10 বছৰ বয়সৰ পৰা মোৰ পিতৃৰ সান্নিধ্য আৰু পিতৃ মোৰ প্ৰয়াত সত্ৰাধিকাৰী সত্ৰৰ ৰুদ্ৰকান্ত দেৱ গোস্বামী এজন শিল্প সাধক নৃত্য গীত বাদ্য কলাৰ লগত তেখেত জড়িত আৰু চামগুৰি সত্ৰখন যেতিয়া প্ৰতিষ্ঠা কালৰ পৰাই এই কলাৰ যি বৰগছ সেই বৰগছৰ তলতেই মোৰ জন্ম আৰু এটা সুন্দৰ পৰিৱেশ কলাৰ আৰু সেই পৰিৱেশৰ মাজত মোক আকৃষ্ট কৰিলে এই কলাটোৰ প্ৰতি নৃত্য গীত বাদ্য মুখা গতিকে সেয়া মোৰ জীৱনৰ প্ৰথম আৰম্ভণি আৰু 10 বছৰ বয়স আৰু যিটো বয়সৰ পৰা মোৰ দেউতাৰ পৰা পোৱা মোৰ অৰ্থাৎ আমি আটা বোলো আটাৰ পৰা পোৱা সেই প্ৰেৰণা প্ৰথম মোৰ সেয়া মই হৃদয়ত লৈ মই মুখা শিল্পক তো মোৰ হৃদয়ৰ বস্তু বুলি হৃদয়ৰ এক বিশেষ বুলি গ্ৰহণ কৰিলোঁ কৰি মই আৰম্ভ কৰিলোঁ আৰু শৈশৱকালৰ পৰা আৰু চামগুৰি সত্ৰখন শৈশৱকালৰ পৰাই আমি দেখাত সকলো দিশতে এই সত্ৰখনে যথেষ্টখিনি কলাৰ বিষয় হওক নৃত্যৰ হওক গীতৰ হওক সকলো বাদ্যযন্ত্ৰ সকলোতে সত্ৰীয়া যিটো পৰম্পৰা গুৰুজনাই দি থৈ গ'ল সেই গুৰুজনাৰ পৰম্পৰাক আমি আদৰি ল'লোঁ আৰু সেয়ে হ'ল আমাৰ প্ৰেৰণা আৰু দ্বিতীয় কথা মাজুলীবাসী আৰু মাজুলীবাসী বুলি কওঁতে মাজুলীৰ কথা সুকীয়াকৈ নকওঁ সকলোৱে জানে যে এখন কলা সংস্কৃতিৰ এক বিশেষ ঠাই আৰু ইয়াৰ সেই মানুহৰ যিটো শ্ৰদ্ধা আৰু যিটো প্ৰেৰণা সেইটো মোৰ জীৱনৰ এক বিশেষ এই মুখা শিল্পৰ লগত জড়িত হৈ আছে ছাৰ এতিয়া আপুনি যিহেতু সৰুৰ পৰা চৰ্চা কৰি আছিলে পৰম্পৰাগত চলি আহিছিলে হ'লেও ছাৰ আপুনি মুখা প্ৰস্তুত কৰোঁতে কিছুমান টেকনিকেল কিছুমান কাম বা শিকিবলগীয়া হৈছে মই গম পোৱা মতে আপুনি নিশ্চয় গুৱাহাটী আৰ্ট এণ্ড ক্ৰাফ্টত পঢ়িছিলে বেচেলৰ ডিগ্ৰী লৈছিলে ছাৰ তাত এতিয়া তাৰ পৰিৱেশ কওকচোন কেতিয়া গৈছিলে কেনেকৈ আপোনাৰ এটা প্ৰেক্ষাপট আছিলে মুখা শিল্প চৰ্চাৰ তাৰপিছতে পৰৱৰ্তী সময়ত আপুনি বেচেলৰ ডিগ্ৰী লৈ পেলাই যোৱাৰ আঁৰৰ কথা ছাৰ কাহিনী কওকচোন তো পৰম্পৰাটো ডাঙৰ বস্তু হয় আৰু যেহেতু পৰম্পৰাটোৱেই হ'ল এটা আমাৰ মাইলৰ খুঁটি সেইটোৱেই হ'ল পৰম্পৰা আৰু যিটোক লৈ আমি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আমাক এক প্ৰেৰণা যোগালে আৰু তাৰপিছত নিজৰ আছে সৃষ্টি মনটো সদায় লাগিব আৰু সৃষ্টি শিল্পকলাৰ অন্যতম এক বিষয় আৰু সৃষ্টি নাথাকিলে শিল্পকলা জীয়াই নাথাকে আৰু শিল্পকলা সৃষ্টিৰ মাজেদি ই আগবাঢ়ি যায় গতিকে সেইটো এটা সৃষ্টি সেই শব্দটো মই কৈছোঁৱেই যে সেইটো সদায় এই সত্ৰখনত আমাৰ পিতৃৰ পৰা আমি পোৱা আৰু সেই তাৰ মাজেদি নিজৰ চিন্তাধাৰা আৰু সেই কলাৰ লগত সোমাব পৰা যিটো মন সেই মনটোৰ যোগেদি ই সম্ভৱ হৈ উঠিছে ছাৰ আপুনি গুৱাহাটীতে পঢ়িছিলে বেচেলৰ ডিগ্ৰী লৈছিলে আৰ্টৰ ক্ষেত্ৰত সেই প্ৰেক্ষাপটটো কথাটো এনেকুৱা বস্তুটো হ'ল যে এটা কলাৰ লগত যদি সম্পৰ্ক হ'ব যেতিয়া সম্পৰ্ক হওঁতে আমাৰ কিছুমান কথা আছে কথাটো এনেকুৱা ধৰণৰ যে এক কলাৰ যি সুন্দৰতা আৰু এই সুন্দৰতাৰ মাজত সোমাবলৈ আমাৰ পৰম্পৰা বিশেষ কিন্তু যিটো আনুষ্ঠানিক শিক্ষাও ইয়াৰ প্ৰয়োজন আছে যে এইকাৰণেই আছে আনুষ্ঠানিক শিক্ষা যে কোনো এক বস্তুৰ ৰূপ ভেদ প্ৰমাণ এইবিলাকেহে তাৰ নান্দনিক আৰু সেই নান্দনিকটো প্ৰকাশ কৰিবৰ কাৰণে মই অকণমান সময় পালোঁ আৰু যিকণ সময়ৰ কাৰণে মই আসাম ফাইন আৰ্ট এণ্ড ক্ৰাফ্ট ছ'চাইটি যিটো মই আজি ক'ব লাগিব যে এজন বিশেষ আৰ্টিষ্ট নীলপৱন বৰুৱা স্বনামধন্য আমাৰ তেখেত যিজন শিল্পকলাৰ লগত অতি জড়িত গতিকে এই কথাখিনি তেওঁৰ সান্নিধ্য মই পালোঁ আৰু তেওঁৰ সান্নিধ্যৰ মাজতেই মোৰ এই আনুষ্ঠানিক শিক্ষা বা যিটো কলাৰ যিটো তাৰ নিৰ্দেশনা সেই নিৰ্দেশনাখিনি আমি গ্ৰহণ কৰিবলৈ সুবিধা পালোঁ বা সেইটো এটা মনলৈ বেছিকৈ সোমাল আমাক পৰম্পৰা লাগিব আৰু আধুনিক যিটো আমাৰ পদ্ধতিগত শিক্ষা সেই পদ্ধতিগত শিক্ষাও আমাৰ খুব দৰকাৰ আৰু তেনেকুৱা মাজত আমি সোমাই পৰিলোঁ যিহেতু কলাৰ লগত এটা জড়িত যে আমি পাইছোঁ
যে ৰূপ ভেদ প্ৰমাণ ভাৱ লাৱণ্য যোজনা বনিকা ভংগ এইবিলাক বাচ্চায়নৰ কামসূত্ৰত বৰ সুন্দৰকৈ উল্লেখ আছে গতিকে সেইবিলাক ৰূপ ভেদ তাৰ জোখ মাহ এইবিলাকতো আমাক প্ৰয়োজন গতিকে সেই প্ৰয়োজনৰ কাৰণেই মই আনুষ্ঠানিকভাৱে এই শিক্ষা ল'বলৈ খুব মন গ'ল আৰু সেই নীলপৱন দাৰ অশেষ তেখেতৰ মৰম আৰু শ্ৰদ্ধাৰ মাজতে সেইখিনি সম্ভৱ হৈ উঠিছিলে মাজতে কথা ক'লোঁ আৰু ৰূপভেদ প্ৰমাণৰ ক্ষেত্ৰত কওঁতে আমাৰ চীনতো এখন আহি আছে শিল্পশাস্ত্ৰত পুথি আছে তাতো আমাৰ ৰূপভেদ প্ৰমাণৰ সম্পৰ্ক জড়িত হৈ আছে এতিয়া বহুতে কয় যে আমাৰ ভাৰতৰ যি শিল্পশাস্ত্ৰৰ যি ৰূপভেদ প্ৰমাণৰ যোজনা সেই বস্তুটো চীনে ধাৰ কৰা বহুতে কয় চীনৰ পৰাই ধাৰ কৰা আপোনাৰ মতে মতামত আচলতে কথাটো এনেকুৱা আমাৰ কলাৰ মনটো কথা কৈছোঁ মই কলাৰ মনটো এনেকুৱা নহয় যে ই সদায় এককভাৱে থাকিব কলাই সদায় বুটলিব বিচাৰে আৰু সদায় সংযোগ হয় কলাৰ সেই বুটলি অনা সম্পদবিলাক গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এটা ডাঙৰ তেখেতৰ এটা লক্ষ্য সেই লক্ষ্যটো হ'ল যে লোকসংগ্ৰহ মাজুলী লোকৰঞ্জন আৰু এই লোকৰঞ্জন আৰু এই লোকস্থিতি এইখিনি ৰক্ষা কৰাৰ ক্ষেত্ৰত গুৰুজনৰ এক বিশেষ অৱদান আছে আৰু সেইবিলাক আমি আমাৰ পিতৃ মুখেদি সেই কথাখিনি গম পাইছিলোঁ আৰু দ্বিতীয় কথা হ'ল কোনো এটা বস্তু মিল আমি এইটো নকওঁ যে এইটোৰ লগত কোনো এটা বস্তু মিল একেবাৰে হ'ব নোৱাৰে সেইটো নহয় মিল থাকিব কোনো তাত অসুবিধা নাই গতিকে এইটো নহয় যে এইটো একেবাৰে সম্পূৰ্ণ তাৰ পৰা লৈ আহি আমি ইয়াত আকৌ কলা এটা সৃষ্টি কৰিছোঁ সেইটো নহয় কলা মন আপোন মনে ভাৱেৰে তাক উদ্ভাসিত হোৱা তাৰ লগত সংগতি ৰাখিব লাগিব আমাৰ থলুৱা কথাখিনি থলুৱা ভাৱ থলুৱা মানে যিটো ভাল পোৱা এই কথাবিলাক আমাৰ লগত সংগ্ৰহ হৈ থাকে আৰু সেইবিলাকৰ মাজেদিহে ই সম্ভৱ হয় আৰু এইটো অলপ মিল কেতিয়াও নথকা নহয় থাকিব এইটো স্বাভাৱিক কথা আৰু কথা এটা সুধিম আমি জনামতে আপুনি শান্তিনিকেতন গৈছে শান্তিনিকেতন তাৰ শিল্প চৰ্চাৰ পৰিৱেশটোৰ লগত আপোনাৰ সম্পৰ্ক আপোনাৰ জীৱনত অনুপ্ৰেৰণা লাভ কৰা কিছুমান পৰিৱেশ কাহিনী আখ্যান কিবা শান্তিনিকেতন শব্দটো আৰু খুব ভাল লাগে য'ত শান্তিৰ এখন জেগা যিখন জেগা ৰবীন্দ্ৰনাথে সম্পূৰ্ণ নিজৰ মাটিয়ে বাৰীয়ে সৈতে কলাক উৎসৰ্গা কৰি দিলে কলাৰ সেই অনুষ্ঠান এখন আশ্ৰম বুলিও ক'ব পাৰি তাত গছেও সুন্দৰকৈ কলাৰ ভাৱ দি থোৱা দেখা পোৱা যায় আৰু শান্তিনিকেতন মোৰ যোৱা উদ্দেশ্য আৰু লক্ষ্য খুব মনত আছিল আৰু তেনেকুৱাতে কিবা এটা সৌভাগ্য আমাৰ আহিল এইটো 1988ৰ কথা আৰু তেতিয়া তাৰপৰা প্ৰিন্সিপালে আমাক জনালে যে মুখাশিল্প যে অসমৰ এক বিশেষ শিল্প গতিকে এই শিল্পকলাক এই বিশ্ববাসী জানিবৰ কাৰণে আৰু এই যিখন কলাৰ এই জেগা বিশেষ কলা আপোনাৰ হাতেদি ইয়াত প্ৰশিক্ষণৰ এক ব্যৱস্থা কৰিব লাগে এটা ডেমনষ্ট্ৰেশ্যন দিব লাগে যাতে আমাৰ বিশ্বভাৰতী সকলো ষ্টুডেণ্টে এই কলাৰ বিষয়ে গম পায় তো মোৰ মন খুব ভাল লাগিল যিহেতু কলাৰ শান্তিনিকেতন চোৱা মোৰ মনৰ এটা সুন্দৰ হেঁপাহ আছিল আৰু সেই হেঁপাহটো তেওঁলোকে পূৰ কৰিলে আৰু তাৰ কাৰণে মই তালৈ যাব লগা হ'ল আৰু তাতে এমাহ দিন আমি ডেমনষ্ট্ৰেশ্যন দিলোঁ মুখাৰে তেওঁলোকে এটা বস্তু খুব ভাল পালে সেইকাৰণেই আমাৰ বেছি মনটো ভাল লাগিল যে অসমৰ এই মুখাশিল্পৰ এটা সুন্দৰ এটা নিদৰ্শন যে প্ৰাকৃতিক সম্পদৰাজিয়ে গোটেই এই শিল্পটোৰ লগত সন্নিৱিষ্ট হৈ আছে ইয়াত কোনো কিবা কেমিকেল জাতীয় বস্তু কিবা ব্যৱহাৰ হোৱা নাই গতিকে তাত সেইটো কাৰণে তেওঁলোকে আমাক কৈছিল যে অসমৰ এই মুখাশিল্পৰ এক ৰূপ আমি আমাৰ এই শান্তিনিকেতনৰ ভাস্কৰ্যসমূহৰ লগত এটা সুন্দৰ এটা মিল আছে সেই মিলটো এনেকুৱাহে যে ভাস্কৰ্য বুলি কওঁতে তাত যিটো ত্ৰিমাত্ৰিক গুণ থাকে তাতে 3 ডাইমেনশ্যন যিটো থাকে সেইটো অসমৰ মুখাত আছে মই তাত ৰাৱণৰ মুখা বনাইছিলোঁ ডাঙৰ ডাঙৰ মুখা আৰু নৰসিংহৰ মুখা বনাইছিলোঁ সেই মুখাবিলাক তেওঁলোকে দেখা পায় তেওঁলোকে কৈছিল যে অসমৰ মুখাৰ এক এই আমাৰ আধুনিক কলা যিটো আৰু পৰম্পৰা ইয়াৰ লগত আমি যদি মিলাই চাওঁ তেতিয়াহ'লে সুন্দৰ এটা ভাস্কৰ্যৰ ৰূপত সেই ৰাৱণ সেই নৰসিংহক আমি দেখিবলৈ পাইছোঁ সেইখিনি কথাই মোক আৰু ভাল লাগিলে কিন্তু তাত কিছু অসুবিধা মই পালোঁ মই অসুবিধাখিনিও কৈছোঁ সেইটোৱে হ'ল মোৰ থলৰ বাঁহেৰে মোৰ থলৰ মাটিয়ে লগত যিটো মোৰ সম্পৰ্ক সেইটো মই তাত কিছু কম পালোঁ তো বাঁহ বুলি কওঁতে আমাৰ স্বাভাৱিকতে আমাৰ ইয়াত বহু জাতৰ বাঁহ আছে মানে যিটো আমাৰ জাতি বাঁহৰ পৰা আৰম্ভ কৰিছোঁ ভলুকা বাঁহ জাতি বাঁহ কাকৰ বাঁহ এনেকৈ বহুত বাঁহ কিন্তু তাত সেইটো অলপ অভাৱ হ'ল আৰু অভাৱটো এনেকুৱা হ'ল যে বাঁহ তাত পাবলৈ খুব মানে কঠিন কষ্ট হয় চাউতাল এখন গাঁৱলৈ মোক লৈ গ'ল আৰু চাউতাল গাঁওখনতে গোটেই বাঁহ
আৰু বাঁহবিলাক দেখিলোঁ বহুত সৰু সৰু আৰু বহুত কাঁইট থকা কাঁইটযুক্ত পাত চুটি এনেকুৱাবিলাক বাঁহৰ মাজত মোক সোমোৱাই দিলে তো উপায়টো নাই আৰু তেতিয়া মোৰ মনলৈ আহিল যে মই এইখিনিত যদি কিবা এটা ভাবি লৈ কামটো নকৰোঁ মই বাঁহ নাইকিয়া এইটো কাৰণে মই কামটো এৰি দিয়াটো ডাঙৰ কথা